প্ৰতিটো কামক ধৈৰ্য সহকাৰে কৰা। সন্মানিত ব্যক্তিৰ পৰা পোৱা অপমান মৃত্যুতকৈ বেছি ডাঙৰ নহয়। মই কেৱল মাত্ৰ ঈশ্বৰ আৰু ঈশ্বৰ অকল মোৰ। প্ৰতিটো মনে প্ৰাণে মনা মাত্ৰ ঈশ্বৰৰ লগত আমাৰ সম্পৰ্ক স্থাপন হৈ যায়। কৰ্ম কৰি যোৱা, ফলৰ চিন্তা নকৰিবা। ফলৰ আশা বাদ দি কৰ্ম কৰি যোৱা। পুৰুষে নিজৰ জীৱনত সফল হ'ব। যি হ'ব সেয়া হ'বই, আৰু যি নহ'ব সেয়া কেতিয়াও নহ'ব। এই ধৰণৰ চিন্তাধাৰা যাৰ মাজত আছে, কেতিয়াও কোনেও কষ্ট দিব নোৱাৰে। জীৱনত নে ভৱিষ্যতত আছে নে অতীতত আছে, জীৱন অকল মুহূৰ্তটোৰ বাবেই, অৰ্থাৎ মুহূৰ্তক অনুভৱ কৰাকে জীৱন কোৱা হয়। যিকোনো ব্যক্তিৰ জীৱনত যি হ'ব বিচাৰে সেয়া হ'ব পাৰে, যদি সেই ব্যক্তি সেই বিষয়ৰ ওপৰত চিন্তা কৰে। পলম কৰি হ'লেও হ'ব, কিন্তু হ'ব। তুমি যি হোৱা সেয়াই হ'ব। মনত ৰাখিবা, তোমাৰ সময় হে বেয়া দিন আছিল, তোমাৰ জীৱনটো নহয়। অপেক্ষা কৰা সকলো হ'ব। পুৰুষে নিজকে যিমান মহান নাভাবক কিয়, তাৰ জন্ম নাৰী গৰ্ভতে হৈছে। কোনো নাৰী নিজকে যিমানেই আধুনিক গঢ়ি নুতুলক কিয়, তাৰ পূৰ্ণদান কোনো পুৰুষেই কৰিছে। ভাগ্য বুলিবলৈ একো নাই। যি আছে সেয়া হ'ল তোমাৰ কৰ্মৰ ফল। জন্ম মানুহৰ প্ৰকৃত পৰিচয় নহয়, প্ৰকৃত পৰিচয় হ'ল মানুহৰ কৰ্ম। জীৱনক এক দীঘল যাত্ৰা পথত মন কৰি আগুৱাই যোৱা। তোমাৰ উদ্দেশ্য ঠিক থাকিলে এদিন সঠিক পথত সন্ধান পাবা। কাৰোবাৰ ওপৰত খং কৰি থকা অৰ্থ হ'ল যে নিজে বিষ খাই বেলেগক মৰা আশা কৰা। ক্ষতি কিন্তু তোমাৰেই হ'ব। পৃথিৱীতকৈ ডাঙৰ হ'ল মা, স্বৰ্গতকৈ ওখ হ'ল দেউতা, বায়ুতকৈ দ্ৰুতগামী হ'ল মন, পৃথিৱীত ঘাঁহতকৈ সংখ্যাৰ বেছি হ'ল মনৰ চিন্তা। আজি যি তোমাৰ আছে সেয়া আগত কাৰোবাৰ আছিল, আৰু ভৱিষ্যতে বেলেগৰ কাৰোবাৰ হৈ